বন্ধু বান্ধৱীসকল সুপ্ৰভাত সকলোলৈকে কালি ক'লোঁ আপোনালোকক সন্ধিয়া হৈ গ'ল আৰু আজি ৰাতিপুৱা এতিয়া গা পা ধুই চাহ খালোঁ চাহ খাই ওলাই আহিছোঁ সত্ৰলৈ বুলি গতিকে ভাবিলোঁ আজি অলপ ভিডিঅ' কৰিম আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টি শেষলৈকে এয়া আমি গোটেইকেইজন আহি আছোঁ কৈ দিয়ক কিবা এটা হেল্ল' গৈ আছোঁ হোটেলতে চাহ খালোঁ আহি আছোঁ দোকান ৰাইজৰ সমাগম এয়া বাবা ধাম বোলে কৃষ্ণ দেই এয়া বোলে হাতী কি পশ্চিম হাতী পশ্চিম হাতী এয়া সত্ৰৰ মূল গেট তোৰণ মানে অসমীয়াত ক'বলৈ গ'লে কালি সন্ধিয়া দেখুৱাইছিলোঁ আপোনালোকক ভালদৰে চাগে মানে আমিও বৰ ভালদৰে চোৱা নহ'লে আজি আকৌ ভিডিঅ' কৰিছোঁ কালি কেতিয়া পালে আজি আমি হেৰিত আহিলোঁ আমি আগবেলাতে পালোহি 11:80 ক'বলৈ পাতিবলৈ অলপ হেৰি লাগে আমাৰ ৰাইজ অকল সাজু হ'লে লাহে লাহে কেমেৰাটো বেক কৰি লওঁ নহ'লে ভাল নালাগিব কালি আহিলে দিয়ক এতিয়া কি দিয়ে কি দিম আমি মাজুলীত বহুত দিনত লগ হৈছোঁ বাইদেউ ধৰি লগ পাইছোঁ দে বহুত ধুনীয়া বান্ধৱী বাইদেউ বৰুণ অৰ্জুন নাম কৈ দিয়া এইফালে শিৱ পাৰ্বতী আকৌ এইফালে আৰু আমি কিবা জয়ন্ত নে কি আছিলো নিজৰ নামটোকে পাহৰি থাকিছো বেয়া পাব নালাগে জয়ন্ত বৰুণ ইন্দ্ৰ এইবাৰ নাম গাবলৈ বুলি সাজু হৈ আহিছোঁ নামৰ অনুষ্ঠানৰ ঠাইলৈ গৈ আছোঁ আৰু কিমান সময়ত গাবলৈ পাওঁ নাজানো 11টাত সময় দিছে কিন্তু এতিয়াৰ পৰা ৰাইজসকল সাজু হৈছে আমিও সাজু হৈছোঁ আগবাঢ়িছোঁ ৰাইজ সাজু হৈছে নাম গাবলৈ বহিবলৈ আসন গ্ৰহণ কৰিবৰ কাৰণে শাৰী শাৰী গৈ আছে আহিছে ন ঠিক আছে হয় নেকি ভাল বাৰু আমি গোলাঘাটৰ পৰা আহিছোঁ অলপ ভিডিঅ' কৰি থৈছোঁ চিন থাকিবলৈ দেই এয়া শাৰী শাৰী হৈ আছে ৰাইজ মানে বহুত ৰাইজৰ সমাগম ভাল লাগিছে Glory, Lord,
এয়া বহিছোঁ আৰু সকলোৱে খাই পেলাই গোসাই সম্পদ লগ ধৰিবৰ বাবে অনুৰোধ জনাইছো। মণিকাঞ্চৰ ৰংগক্ষেত্ৰত বিশেষ কামৰ কাৰণে দায়িত্ব দিয়া হৈছিল। স্বেচ্ছাসেৱকসকলক জগত হাজৰিকাদেৱক লগ কৰিবৰ বাবে অনুৰোধ জনাইছো। আৰু নামঘৰৰ ভিতৰত আমি লগ কৰিব বিচাৰিছো আপোনালোক আয়তীসকলক আমাৰ বেগ চাৰ্টিফিকেট প্ৰদান কৰিব লাগে। গতিকে আপোনালোক আহি সহযোগ কৰিব। অন্তৰবোৰ ভক্তিৰে ধৌত কৰক, ধুই পেলাওক। হৃদয়বোৰ ভক্তিৰে পৰিপূৰ্ণ হওক। অশান্তি অসূয়াৰ বিপৰীতে সুন্দৰৰ প্ৰতিভূ, সুন্দৰৰ পূজাৰী, সৃষ্টিশীল মনৰ অনবদ্য চানেকি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ষষ্ঠদশ সত্ৰাধিকাৰ মহাপ্ৰভুৰ প্ৰভুজনাৰ সুদক্ষ পৰিচালনা, পৰিপক্ক চিন্তাশীলতাৰ সৃষ্টিত 2006 খ্ৰীষ্টাব্দৰ পৰা 10ম বৰ্ষৰ বাবে অনুষ্ঠিত এই মণিকাঞ্চন ৰংগক্ষেত্ৰৰ উৰ্বৰাময় হ'ব এই আদিশক্তি নাৰী শক্তিৰ সমবেত কণ্ঠৰ দিহানামৰ মাজেৰে ভক্তি মাৰ্গেৰে শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা
আজি নামৰ অনুষ্ঠানটি সামৰণি পৰিছে আৰু গধূলিলৈ ভাওনা আছে। আমি নাম গাই আহিছোঁ, ওলাই আহিছোঁ। ৰাইজ পূৰা লাইন লাগি আছে মানে। ভিডিঅ'টি আজিলৈ ইমানতে সামৰণি মাৰোঁ নেকি। আকৌ যিখিনি আছে পিছৰ পৰ্বখিনি বেলেগ এটা ভিডিঅ'ত দেখুৱাম আৰু, নহ'লে বৰ দীঘল হ'লে আপোনালোকে আমনি পাব। বাই বাই। আকৌ লগ পাম।